হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰ এবাৰ মমছ ৱৰ্কছলৈ ৱেলকাম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি গণতন্ত্ৰ দিৱস। আপোনালোক সকলোলৈকে মমছ ৱৰ্কছৰ তৰফৰ পৰা গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, ৰবিবাৰে মোৰ সৰু জা ফৰিদা আখতাৰৰ মাৰ ঘৰত এটা বিশেষ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত আছিলোঁ। ভাবিলোঁ মোৰ জাজনীকো আপোনালোকৰ লগত চিনাকি কৰি দিয়া হোৱা নাই এতিয়ালৈ, সেয়েহে ভাবিলোঁ এই ভিডিঅ'টোত আপোনালোকৰ লগত তেখেতকো চিনাকি কৰি দিওঁ। তেখেত বৰ্তমান NRCৰ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কৰ্মৰত হৈ আছে আৰু তেখেতে লগতে ফৰিদাই M.Com আৰু DLEডো কমপ্লিট কৰিছে। আমি আহি পালোঁ ফৰিদাৰ মাৰ ঘৰত। মোৰ শাহুমা, মোৰ আৰু এজনী জা, তাইও মোতকৈ সৰু, আৰু মোৰ ননদজনী, লগতে ননদজনীৰ মাইনা আৰু আমাৰ এহতেছাম, আটাইকেইজন আহি আমি তেখেতসকলৰ ঘৰত উপস্থিত হ'লোঁ। ফ্ৰেণ্ডছ, এই পেইণ্টিংখন লক্ষ্য কৰকচোন। এই পেইণ্টিংখন মোৰ জাজনীয়ে নিজে কৰা হয়। ফ্ৰেণ্ডছ, আজি এখেতসকলৰ ঘৰত উপস্থিত হোৱাৰ কাৰণ হ'ল মোৰ জাজনী সন্তান সম্ভৱা। তাই বৰ্তমান 7 মাহত সোমাইছে আৰু আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি আহিছে সন্তান সম্ভৱা মাতৃ এগৰাকীক 7 মাহত এসাঁজ বিশেষ ভাত খোৱা হয় আৰু সেই সাঁজ ভাত খাবলৈ আমাক সকলোকে নিমন্ত্ৰণ কৰিছিলে। এয়া আমাৰ আৰম্ভ হ'ল। ফাৰ্ষ্টতে আহিলে ফল মূল, তাৰপিছত চাহৰ লগত বিভিন্ন ধৰণৰ পিঠা, কেক আদিকে ধৰি মিঠাই বিভিন্ন ধৰণৰ ৰেচিপি বনাইছিলে। আৰু ফ্ৰেণ্ডছ, মোৰ জাজনীও সেইদিনা আমাৰ লগত খুব আনন্দ কৰিলে, লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে। গতিকে এই পৰম্পৰাগত নিয়মটো মোৰ দৃষ্টিত যথেষ্ট যুক্তিসংগত আৰু স্বাস্থ্যসন্মত লাগিল। ফ্ৰেণ্ডছ, এইখিনিতে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। মোৰ পিছফালে যিজনী আহি মোৰ লগত কথা পাতি আছে তেখেত মোৰ জাজনীৰ বৌ হয়। তেওঁ বৰ্তমান কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে আৰু এখেত হ'ল আমাৰ সম্পৰ্কীয় খুৰী। সেইদিনা তেখেতসকলৰ সম্পৰ্কীয় ভালেকেইগৰাকী মানুহ গোট খাইছিলে। এয়া জেঠী, খুৰী, তাৰপিছত বৰমা, মাহী, আটাইবোৰ একেলগে বহি খুব কথা পাতিছিলে। আমি সকলো বেছিখিনিয়ে মহিলা আছিলোঁ সেইদিনা। আৰু এয়া ফৰিদাৰ বৌ আৰু এইজনী ফৰিদাৰ মা হয়। এইজন হ'ল ফৰিদাৰ ককাইটি আৰু এইজন হ'ল ফৰিদাৰ আব্বা। এনেকৈ গোটেইখিনি আমাৰ ঘৰৰে মানুহ গোট খাইছিলোঁ। অপা এইফালে চাওক, পেহী, পাপু, হা। এয়া মোৰ সৰু দেওৰ ফৰিদাৰ হাজবেণ্ড শ্বৰিফুজ্জামান। তেখেত এগৰাকী শিক্ষক, লগতে তেখেত হিন্দী সাহিত্যত MA পাছ কৰি MPhil আৰু স্লেট কমপ্লিট কৰি বৰ্তমান PhD কৰি আছে আৰু লিখা মেলাৰ লগতো জড়িত। এতিয়া আমি ভাতৰ পাতত বহিলোঁ। এগৰাকী সন্তান সম্ভৱা মাতৃৰ বাবে পৰিপুষ্টি, ভিটামিন, মিনাৰেলযুক্ত আটাইবোৰ খাদ্যই ভাতৰ লগত আছিলে। বিভিন্ন ধৰণৰ শাক, বিভিন্ন ধৰণৰ দাইল, মাছৰ বিভিন্ন ডিছ, মাংস, লগতে পচলাৰ পৰা আদি কৰি আটাইবোৰ আছিলে। আমি সকলোৱে মিলি বৰ ফূৰ্তিৰে তৃপ্তিৰে খালোঁ। আমাৰ লগতে ফৰিদায়ো খুব ধুনীয়াকৈ সেইদিনা খালে। যিহেতু এইখিনি সময়ত মাতৃ এগৰাকীৰ খাবলৈ বহুত বেছি মনো নাযায়, কিন্তু আমাৰ লগত তাইও খুব ধুনীয়াকৈ সেইদিনা খালে।
এই পৰম্পৰাগত নিয়মটোৰ যিখিনি উদ্দেশ্য আছে সেই গোটেইখিনি সম্পূৰ্ণ হোৱা যেন লাগিল আৰু লগতে আয়োজনটোৰো উদ্দেশ্য সাৰ্থক হোৱা যেন লাগিল আমি সকলোৱে ফৰিদাৰ সুস্বাস্থ্য কামনা কৰিলো লগতে এটা ভাল খবৰৰ বাবে বাট চাই থাকিলো ফৰিদা উঠা নাই নাই দে দুটা আনি লৈছো ফ্ৰেণ্ডছ বহুদিন হ'ল আপোনালোকৰ লগত কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ কৰা নাই সেয়েহে ভাবিলোঁ ভেজিটেবল এভেইলেবল সেয়েহে ভেজিটেবলৰ চুপ বনাব ওলাইছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এয়া মই ভেজিটেবল লৈছোঁ বিন কেপচিকাম এয়া বন্ধাকবি গাজৰ আৰু মটৰ আজিকালিৰ ভেজিটেবলত বিভিন্ন ধৰণৰ কেমিকেল পেষ্টিসাইড ব্যৱহাৰ কৰা হয় সেয়েহে মই এই ভেজিটেবলখিনি অকমান সময় গৰম পানীত তিয়াই থম তাৰ পিছত মই ভেজিটেবল চুপটো বনাবলৈ ষ্টাৰ্ট কৰিম এয়া মোৰ ভেজিটেবল ৰেডি হৈছে বনাবলৈ ভেজিটেবল চুপ ফাৰ্ষ্ট কোৰ্স হিচাপে ব্যৱহাৰ কৰা হয় লগতে ই ভাল এপেটাইজাৰ মই এটা কেৰাহী বহুৱাই দিছোঁ আৰু ইয়াতে মই এতিয়া অকমান বাটাৰ দিছোঁ আপোনালোকে এইটো বাটাৰত বনাবলৈ চাবচোন খুব ধুনীয়া হয় চুপটো খাবলৈ এতিয়া ইয়াতে 3 ফুটা নহৰু সৰু সৰুকৈ কুটি দিলোঁ আৰু এইখিনি অকমান সময় মই ভাজি লম এতিয়া ইয়াতে সৰুকৈ কাটি লোৱা পিয়াজৰ টুকুৰা দি দিছোঁ ইয়াতে মই সৰু এটা পিয়াজ ব্যৱহাৰ কৰিছোঁ এইখিনিও মই অকমান ভাজি লম এয়া মোৰ ভজা প্ৰায় হৈছে বহুত বেছিও ভাজিব নালাগে পিয়াজটো যেতিয়া কুমলি আহিব তেতিয়াই মই গোটেইখিনি ভেজিটেবল দি দিছোঁ আৰু এইখিনিও মই ভাজি লম ইয়াৰে পানীখিনি নোহোৱা হোৱালে এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ আপোনালোকে পৰিমাণটো আপোনালোকক যিমানখিনি চুপ লাগে সেইখিনি দি দিলেই হ'ল এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিব আৰু বইল হ'বলৈ ঢাকনিখন দি দিলোঁ 10 মিনিট পিছত মই ইয়াতে পিয়াজৰ পাত এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ ইয়াতে মই ধনিয়াৰ পাতো কাটি দিলোঁ এটা বাটি ললোঁ ইয়াতে 2 চামুচ কৰ্ণফ্লোৰ দিম এয়া মই 2 চামুচ কৰ্ণফ্লোৰ দিছোঁ আৰু আধা বাটি পানীত কৰ্ণফ্লোৰখিনি মিলাই লৈছোঁ এতিয়া ইয়াতে মই লাহে লাহে কৰ্ণফ্লোৰখিনি ঢালি দিম আৰু লাহে লাহে লৰাই দিম এইফালে মই এচামুচ জালুক লৈছোঁ আৰু এইখিনি অকমান খুন্দনাত খুন্দি ল'ম আৰু এতিয়া মই বইল ভেজিটেবলখিনিত এচামুচৰ অকমান বেছি জালুক দি দিছোঁ জালুকটো অকমান বেছি হ'লে ভাল লাগে খাবলৈ আৰু এতিয়া 5 মিনিটমান সময় মই ৰাখিম এয়া মোৰ ভেজিটেবল চুপ ৰেডি খাবলৈ খুব ধুনীয়া হয় হেলদি লগতে টেষ্টিও হৈছিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ফ্ৰেণ্ডছ পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ